জিপ বৌ তাতে পিছে কি কামত বা আহিলি আনকালেতো নাহ তই কাম কাৰণে বিশেষ নাই মই তোক কথা এটা সুধিবলৈ আহিছিলো কালি মানে সেই মই বজাৰলৈ গৈছিলো তাৰপিছত মোকতো কৈ ল'ব দে কালি মানে সেই বজাৰলৈ গৈছিলো বজাৰ কৰি থাকোতে দুজনী ছোৱালী আহিলে নহয় তাৰে এজনী মোক ক'লে নহয় আই লাভ ইউ তাৰপিছত তই কি কলি মইতো ইংৰাজী চিংৰাজী নেজানো এই ফিল্মত দেখিলে তো আই হেট ইউ বুলি কৈ থাকে মই তাকে কলো আই হেট ইউ মানো নেজানো আই হেট ইউ মানে হ'ল তোক আৰু মই ভাল নাপাওঁ কি